Hello, so welcome back to my channel. আজি মই কৈ আহিছোঁ টংলাত কি আছে উদ্যম 2023 মানে ইয়াত মানে যিবিলাক হেৰি আছে মানে চেৰিকালচাৰ বিভাগৰ যিবিলাক হেৰি আছে তাত কি আছে ইয়াতে এক্সপ'জ আছে এটা এক্সপ'জ চলি আছে গতিকে 1 মাৰ্চৰ পৰা 5 মাৰ্চলৈ থাকিব এই এক্সপো আৰু মই তাত আহিছোঁ একদম ভিতৰত কি আছে আপোনালোকে দেখুৱাই আছোঁ বহুত আহিছে বোলে কিবা কিবি গতিকে আপোনালোকে চাই ৰাখক ভিডিঅ'টো শেষলৈকে চাব দেই একদম কি দেখাব আপোনালোকে বহুত বস্তু আছে কিন্তু ভিতৰত একদম এইবিলাক দেখিছে একদম মজা বস্তু আহিছে একদম চাই থাকক মই আগুৱাই গৈ আছোঁ আপোনালোক দেখুৱাই আছোঁ ইয়াত দেখিছে এই বাঁহৰ কিবা কিবি দেখা পাইছোঁ ইয়াতে দেখিছে এই বাঁহৰ সোফা এইবিলাক দেখিছে আৰু এই বাঁহৰে বহুত কিবা কিবি আছে ভেৰাইটিজ ইয়াত দেখিছে বাঁহৰ এই বাঁহ আৰামছে হেৰি আছে এই আচাৰ চব আছে ইয়াতে এইবিলাক দেখিছে বাঁহৰ কাপোৰৰো আছে এইবিলাক বাঁহৰে বিশেষকৈ বেছিকৈ হেৰি আছে ইয়াতে একদম সুন্দৰ হেৰি আছে লোকেশ্যন বঢ়িয়া এয়া বহুত কেইটা পাৰ্ট আছে ইয়াতে দেখিছে এইবিলাক বাঁহৰ হেৰি গৈ আছোঁ লাহে লাহে এনেকৈ বাঁহৰ এইবিলাক আৰাম কৰি থাকিব পাৰিব মজা দেখিছে এই লাহে লাহে আগুৱাই গৈ আছোঁ আৰু এইটো প্ৰথম গলি এইটো কাৰণ ইয়াত 3-4মান গলি বনাইছে তেওঁলোকে কাপোৰ এইবিলাক বিভিন্ন হেৰি আছে জনজাতীয় কাপোৰ আছে ইয়াতে এইটো এটা অন্য গলিলৈকে যাই আছোঁ প্ৰথম গলিটোত এবাৰ সোমাই দেখুৱালোঁ আপোনালোকক এইবাৰ ছেকেণ্ড গলিটো দেখিছে বেতৰ এইবিলাক সৰঞ্জাম বিভিন্ন আছে এটা আপুনি বহুত কিবা কিবি আৰু ভেৰাইটিছ আৰু আহিলে গম পাই যাব দেখিছে এইবিলাক এইটো মানে ছেকেণ্ড গলি বৰ্তমান দিনৰ হেৰি আছে কাৰণে অলপ মানুহ কম আছে কাৰণ সন্ধিয়াই বেছি হয় মানুহ ইয়াতে দেখিছে বিভিন্ন জনজাতীয় আপুনি হেৰি সাজপাৰ পাব ইয়াতে ইয়াত চৰাই আছে কিবা কিবি চৰাই আছে সৰু সৰুকৈ মানে আপুনি একুৰিয়ামত ৰাখিব পৰা কাছো আছে আহি আছোঁ অন্য এটা গলি এই কাপোৰ এইবিলাক দেখিছে কালেকশ্যন এইটো কিমান হ'লে দিব পাৰিব এতিয়া এটা কিমান 250 200 নোৱাৰে আৰু এইবিলাক এইটো একে দাম নে এইটো গোটেই দি 550 টকা হোল্ডিং চিষ্টেম এইটো 700 টকা এটা গল লৈ ল'লো এয়া দেখিছে একদম বঢ়িয়া সুন্দৰ দি দিয়ক এইটো একদম সুন্দৰ হেৰি বঢ়িয়া আপোনালোকে আহি চাই যাব পাৰে বঢ়িয়া হেৰি আছে বহুত সুন্দৰ হেৰি আছে বনাই আনে এই আপুনি যদি ইয়াৰে এই বস্তুটো পাব আপুনি যে কাছ একুৰিয়ামত ৰাখিব পাৰে এইটো 1800 টকা কৈছে তেওঁলোকে এই বস্তু এটা হেৰিত কিমান 1800 টকা কথা কৈছে তেওঁলোকে দেখিছে এইবিলাক চৰাইও আছে আপুনি এনেকুৱা চৰাই কিনিব পাৰিব ইয়াতে কুকুৰ আছে চৰাই আছে বিভিন্ন বস্তু আছে এনেকুৱা চৰাইবিলাক আপুনি হেৰি কৰিব পাৰিব মাছো আছে ইয়াতে দেখিছে মাছ দেখিছে ইয়াত মাছো ল'ব পাৰিব আপুনি ইচ্ছা কৰি ইয়াতে কিনি লৈ যাব পাৰিব যদি আপোনাৰ ইচ্ছা আছে ইয়াৰে আহি আছোঁ ৰ'ব আগতে এই কিতাপ দোকান দেখা পাইছোঁ আছে কিজানি কিতাপ দোকান চাই লওঁ হয় কিতাপ দোকান আছে ইয়াতে
এইবিলাকত ভেৰাইটিজ কিতাপ আছে ইয়াতে আপুনি ডিক্সনাৰীৰ পৰা আৰম্ভ কৰি হেমকোষৰ পৰা চব পাই যাব দেই ইয়াতে আপুনি একদম চব পাব দেখিছে কিমান ডাঙৰ ডাঙৰ ডিক্সনাৰী আছে মায়ে ভাগৱত এই বহুত কিবা কিবি আছে ইমান ভাগৱতৰ পৰা আৰম্ভ কৰি চব আছে ইয়াতে যি লাগে আপোনাক চব পাই যাব ইয়াতে একদম অক্সফোর্ড ডিক্সনাৰীৰ পৰা আৰম্ভ কৰি চব আছে ইয়াতে এইবিলাক বাঁহৰ দেখিছে কিমান হেৰি আছে একদম ভৰি বটল পৰ্যন্ত আছে এটা আপুনি এনেকুৱা সৰু সৰু ঘৰ কিবা মানে আপোনাক যেনেকুৱা সজাবৰ কাৰণে যি যি লাগে চব পাব আপুনি এনেকুৱা এই বাঁহী আছে এতিয়া দেখিছে এটা বটল আছে কাপ আছে বাঁহৰ এইবিলাক চব বাঁহৰ এইবিলাক এটা সুন্দৰ সুন্দৰ হেৰি আছে এইবিলাকে দেখিছে এনেকুৱা বস্তুবিলাক আপুনি শৰাই আছে মানে কি বটা আছে চব পাই যাব বেগৰ পৰা আৰম্ভ কৰি চব পাই যাব কি লাগে আপোনাক বাঁহৰ চব এইবিলাক দেখিছে বাঁহ আৰু বেত এইটো বেতৰ হৈছে এইটো আগত দেখি থকাখিনি বাঁহৰ আছিলে ইয়াত এইবিলাক চব 20% দি আছে 20% ডিছকাউণ্টত এই দেখিছে পাৱাৰ টিলাৰৰ পৰা আৰম্ভ কৰি চব আপুনি যিমান ল'ব ইয়াতে চব 20% ডিছকাউণ্টত দি আছে কাটি কুটি আপোনাৰ হেৰি দি আছে এয়া এই দৰং আৰু ওদালগুৰি জিলাৰ হেৰি আহিছে ইয়াতে গুটিবিলাক আছে দৰং আৰু ওদালগুৰি কেৱল মাত্ৰ ইয়াতে দেখিছে দুখন জিলাৰ হেৰি ভিত্তিত হেৰি হৈ আছে এইটো চব হেৰি একদম সুন্দৰ হেৰি ৰাতিটো মজা লাগিব ইয়াত একদম পুৰা নক'ব আৰু দিনতে ইমান সুন্দৰ লাগিছে এটা বাঁহৰ দেখিছে নাও বনাইছে হেৰি আছে বিভিন্ন আৰু আপোনাক যি লাগে চব আছে ইয়াতে উদ্যম 2023 চালো বহুত ভাল লাগিল ইয়াতে আহি একদম বহুত হেৰি আহিছে এইটো কি ওপৰত চলি আছে ক্ষুদ্ৰ লঘু মজলীয়া উদ্যোগৰ যিবিলাক প্ৰদৰ্শনী আছে তেওঁলোকৰ প্ৰদৰ্শনীৰ কাৰণে আহিছে আলোচনা চক্ৰ আছে ইয়াত প্ৰশিক্ষণো দি আছে আনকি তেওঁলোকে কিবা কিবি কেনেকুৱাকৈ কি কৰিব পাৰি নিবনুৱাসকলক প্ৰশিক্ষণো দি আছে একদম সুন্দৰ বহুত হেৰি ভাল লাগিছে আপোনালোকে নিশ্চয় ভিডিঅ' চাইটো দেখিছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক মই ধন্যবাদ জনালোঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ এণ্ড গুড ডে